নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 তাৰিখ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ 10টা বৃহৎ ঘোষণা হয় চাকৰি অৰুণোদয় ৰেচন কাৰ্ড ভূমি পট্টাক লৈ ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ হয় ৰাজ্যবাসীলৈ কিন্তু আনন্দৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ চাকৰি অৰুণোদয় ৰেচন কাৰ্ড আৰু ভূমি পট্টাক লৈ মুখ্যমন্ত্ৰীক ডাঙৰ খবৰ 3 লাখ লোকক শীঘ্ৰে দিয়া হ'ব মাটিৰ পট্টা হয় জনসাধাৰণক কিন্তু ইতিমধ্যে এক ভাল খবৰ দিব ওলাইছে ৰাজ্য চৰকাৰে শীঘ্ৰে ৩৫,০০০ নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য অসম চৰকাৰৰ আৰু ৩৫,০০০ নিবনুৱাক কিন্তু চাকৰি দিয়াৰ লক্ষ্য বান্ধি লৈছে আমাৰ ৰাজ্য চৰকাৰে 1 লাখ লোকে এটাকৈ 1 টকা নিদিয়াকৈ লাভ কৰিলে চৰকাৰী চাকৰি ইফালে কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি ৰাজ্য চৰকাৰে জনাইছে 2026 চনৰ আগতে সম্পূৰ্ণ হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগৰ কাম হয় ব্ৰহ্মপুত্ৰৰ যি সুৰংগৰ কাম চলি আছে এই কাম কিন্তু ইতিমধ্যে 2026 চনৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড যিসকল দৰিদ্ৰ পৰিয়াল আছে সেইসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব নতুনকৈ 10 লাখ দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ ৰাজ্য চৰকাৰে প্ৰতিটো পৰিয়ালে পাব 5 কেজিকৈ চাউল অৰ্থাৎ প্ৰতিজন পৰিয়ালে প্ৰতিজন ব্যক্তিয়ে 5 কিলোকৈ চাউল পাবলৈ সক্ষম হ'ব ইফালে অৰুণোদয় থকা প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড পাবই যিসকলৰ ৰেচন কাৰ্ড থাকিব সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব ইফালে অৰুণোদয় আৰু ৰেচন কাৰ্ড সংলগ্ন কৰা লক্ষ্য চৰকাৰে দিছে দৰিদ্ৰ লোকৰ উত্থানৰ বাবে অহৰহ কাম কৰিছে প্ৰধানমন্ত্ৰীয়ে এই কথা আমাৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 10টা বৃহৎ ঘোষণা জনসাধাৰণলৈ দিছে এক ভাল খবৰ এক গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে মুখ্যমন্ত্ৰীৰ ভাষ্য শুনক ইন্স্যুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম এবছৰতে নহব কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ অৰুণোদয় পায় 30 লাখ কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলো গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিও তেতিয়া অৰুণোদয় কোনে পাইছে বুলি ক'লে সবে হাত উঠাই দিব নহলে সদায় খেলিমেলি এটা লাগি থাকিব গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান সমান কৰা আমি গুটেই ৰেচন কাৰ্ড থকা পৰিয়ালখিনিক চৰকাৰৰ ফালৰ পৰাই লাহেকৈ আমি বিনামূলীয়াকৈ ইন্স্যুৰেন্স কৰি দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰেচন কাৰ্ড থকা পৰিয়ালখিনিৰ অন্তত এক্সিডেন্ট বা ঘৰত মৃত্যু হলে চৰকাৰৰ পৰা যাতে এটা সহায় নিজে নিজে পাই যাব পাৰে এইটো আমি চতুৰ্থ এটা সুবিধা দিব খুজিম এবছৰতে নহব কিন্তু লাহেকৈ 26 চনৰ আগতে আমি এই কামটো কৰি দিম পঞ্চমতে মোৰ মনত ইচ্ছা আছে যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকে অৰুণোদয়টো লাভ কৰক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিলেকশন কৰিব নালাগে যাৰে ৰেচন কাৰ্ড আছে তাৰে অৰুণোদয় এতিয়া আমাৰ অসমত ৰেচন কাৰ্ডৰ পৰিয়াল আছে 52 লাখ
অৰুণোদয় পায় 30 লাখ। কিন্তু এই 30 লাখ আমি ৰেচন কাৰ্ড অনুসৰি দিয়া নাছিলোঁ। গতিকে লাহেকৈ আমি অৰুণোদয় আঁচনিটো বদলাই যাৰে ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি এটাকৈ যদি অৰুণোদয় দিওঁ তেতিয়া অৰুণোদয় কোনে পাইছে বুলি ক'লে চবেই হাত উঠাই দিব, নহ'লে সদায় খেলি মেলি এটা লাগি থাকিব। গতিকে মোৰ পঞ্চমত মনত ইচ্ছা আছে যে অৰুণোদয় আৰু ৰেচন কাৰ্ড সমান